ওলাইছে এফালে যাবলৈ যাম এতিয়া আমি তিনিচুকীয়াৰ লাইপুলি এইকেইদিন এনেও খুব চৰ্চিত হৈ আছে কিয় চৰ্চিত হৈছে সেয়া আপোনালোকে গম পায়ে এতিয়া আমি যাম চেৰি গোহাঁইৰ ঘৰলৈ চেৰি কিহৰ বাবে বিখ্যাত হৈ পৰিছে এইকেইদিন আপোনালোকে গম পায়ে এতিয়া আপোনালোকক দেখুৱাম চাই থাকিব আমাৰ ভিডিঅ'টিৰ জৰিয়তে চেৰি গোহাঁইৰ কৃতিত্বৰ বিষয়ে আপোনালোকক জনাম ঠিক আছে এতিয়া এজনী কণমানি আৰু এইফালে এইজনী আমি তিনিচুকীয়া লাইপুলি এতিয়া আহিছোঁ আমি চেৰি গোহাঁই ঘৰলৈ এইফালে খুব পাৰ হৈ যাব লাগিব কোনফালে ক'ত অলপ সুধি লওঁ কাৰোবাক তাৰপিছত আমি গৈ আছোঁ আপোনালোককো দেখুৱাই আছোঁ চেৰি গোহাঁই এতিয়া আমি আহিছোঁ চেৰি গোহাঁইৰ ঘৰলৈ আপোনালোকে জানে যে চেৰি গোহাঁই এইবাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত অসমৰ ভিতৰতে কলা শাখাত প্ৰথম হৈছে আৰু তাইক এতিয়া আমি দেখা কৰিবলৈ এইফালে আহি আছোঁ চাওক চেৰি গোহাঁই ঘৰলৈ যোৱা পথটো চাওক এয়া আহি আছোঁ আমি এইটো পথেৰে এতিয়া চেৰি গোহাঁই ঘৰলৈ যাব লাগিব আপোনালোকক তাত গৈ দেখুৱাই আছোঁ আহি আমি এতিয়া পালোহি নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ আৰু মোৰ সৈতে আছে এয়া চেৰি গোহাঁই চেৰি গোহাঁই তাই এতিয়া সম্বৰ্ধনা লৈ মেলি আহি পাইছেহি আৰু ঘৰতো যথেষ্ট আলহী আছে সকলোৱে সম্বৰ্ধনা জনাবলৈ আহি আছে মই আপোনালোকক দেখুৱাম তাই সম্বৰ্ধনা পত্ৰবোৰ লগতে যিমান শৰাই জাপি যিখিনি বস্তু উঠিছে গামোচা তাইক সম্বৰ্ধনা যাবলৈ অজস্ৰ মানুহ আহিয়ে আছে দেখুৱাম কিন্তু এতিয়া আমি দুআষাৰমান কথা পাতি লওঁ যথেষ্ট ভাগৰুৱা সম্বৰ্ধিত হ'বলৈ গৈছিলে অনুষ্ঠানলৈ বজাৰ কৰি আহিছে অহাকালিলৈ যাব ৰাজ্যপালৰ ওচৰলৈ গতিকে তাই ভীষণ ব্যস্ত তথাপি আমি দুষাৰমান কথা সুধিবই লাগিব যিহেতু তাই এতিয়া অসমৰ শীৰ্ষস্থানত কলা শাখাৰ পৰা জানে আপোনালোককতো বৰ্ণনা দিয়াৰ প্ৰয়োজন নাই কলা শাখাত প্ৰথম হৈছে অসমৰ ভিতৰতে গতিকে ময়ো আহিছোঁ তাইৰ ওচৰলৈ নমস্কাৰ কেনেকুৱা লাগিছে তোমাৰ অনুভৱ কোৱা ভাল লাগিছে কিন্তু এতিয়া লাহে লাহে ভাগৰ লাগিছে কিন্তু তোমাৰ মায়ে এটা কথা মোক কৈছিলে লগ পাওঁতে তুমি পঢ়োঁতে এই স্থান পাবৰ কাৰণে পঢ়োঁতেই তোমাৰ সিমান কষ্ট হোৱা নাছিলে বোলে এতিয়া তুমি পজিশ্যন পোৱাৰ পিছত তোমাৰ যিমান ভাগৰুৱা অনুভৱ কৰিছা যিমান মানুহৰ কাৰণে সময় দিব লগা হৈছে হয় নেকি কথাটো হয় এতিয়া কোৱাচোন তুমি কলা অনুভৱ কেনেকুৱা হৈছে কিমান এতিয়াতো প্ৰত্যেকেই সোধা এটা কমন প্ৰশ্ন প্ৰথমে তোমাক সুধিছোঁ মানে কিমান সময়কৈ তুমি অধ্যয়ন কৰিছিলা তেনেকৈ ফিক্স নাছিলে মই চবকে কৈছোঁ কেতিয়াবা বেছি হয় কেতিয়াবা কম হয় কিন্তু আশা কৰিছিলানে এইটো পজিশ্যন পাম বুলি একেবাৰে আশা নাই কৰা একেবাৰে আশা নকৰাকৈ পোৱা সম্পূৰ্ণ সুখী তেতিয়াহ'লে আৰু তুমি এতিয়া মেট্ৰিকৰ কথালৈ গৈছোঁ মানে HSLCত তোমাৰ ৰিজাল্ট কেনেকুৱা আছিলে তেতিয়া মানে স্থান পাবলৈ সক্ষম নহ'লা প্ৰথম 10টাৰ ভিতৰত আৰু তুমি এইবাৰ ভাবিছিলানে যে তুমি শীৰ্ষত থাকিবা অলপো ভবা নাই আৰু এনেই শীৰ্ষত নাথাকিলেও 10টাৰ ভিতৰত মানে এনেকৈ 9-10 এই দুটাত থাকিব পাৰোঁ তেনেকৈ ভাবিছিলা ন তুমি যে এতিয়া এই স্থানলৈ গ'লা তুমি অধ্যয়ন কৰিছিলা হয় তুমি টিউশ্যনৰ সহায় লৈছিলা নে ব্যক্তিগত শিক্ষকৰ গ্ৰামাৰৰ টিউশ্যন এটা আছিলে মোৰ কেইমাহমানৰ কাৰণে স্কুলৰ টিচাৰ এজনীয়ে চাই দিছিলে আৰু বিশেষ ইভাগে তুমি ব্যক্তিগতভাৱে কাৰো সহায় লোৱা নাছিলে সম্পূৰ্ণ নিজৰ কষ্টৰ ফলত তোমাক গাইড কোনে কৰিছিলে শিক্ষাৰ ক্ষেত্ৰত মা নে দেউতা বেছিকৈ কৰিছিলে মা বেছিকৈ কৰিছিলে আৰু তোমাৰ ভাইটি আছে ভাইটি কোন ক্লাছত পঢ়ি আছে ক্লাছ 5 তুমি আশা কৰা নে যে ভাইটিৰ পৰাও তুমি এদিন এনেকুৱা এটা সফলতা পাবা বা তুমি গাইড কৰিবানে তাক পালেতো ভালেই কিন্তু প্ৰেছাৰ নিদিওঁ প্ৰেছাৰ দিয়াটোতো কোনো কথা নাই তোমাক তোমাৰ মা দেউতাই এই পজিশ্যনলৈ যাবৰ কাৰণে বা পঢ়িবৰ কাৰণে কেতিয়াবা প্ৰেছাৰ দিছিলে নে তুমি মোক কেতিয়াও পঢ়ো বুলি কৈ পোৱা নাই তুমি ইচ্ছাকৃতভাৱে যেতিয়া মন যায় নিজে পঢ়ো খুব ভাল লাগিলে তোমাৰ লগত কথা পাতি তোমাৰ কথাখিনিৰ পৰা মই ভাবোঁ দৰ্শকসকলে আমাৰ ভিডিঅ'টো যিসকলে চাব এনকাৰেজ কৰিব তোমাৰ কথাখিনিয়ে সকলোৱে উৎসাহিত হ'ব সকলোৱে সাহস পাব প্ৰেৰণা পাব জীৱনৰ বাটত আগবাঢ়িবলৈ মানুহ যদি সফল হোৱাৰ মন থাকে তেতিয়াহ'লে নিজৰ চেষ্টাৰ বলতে সফল হ'ব পাৰে তাই কৈছে যে কোনোদিন মাহঁতে পঢ়িবৰ বাবে পঢ় বুলিও কৈ পোৱা নাছিলে কিন্তু সম্পূৰ্ণ নিজৰ চেষ্টাৰ বলতে এইটো পজিশ্যনলৈ গৈছে আমি তাই যথেষ্ট ব্যস্ত আছে বৰ বেছি সময় নলওঁ তথাপি কৈছোঁ বহু বেছি শুভকামনা থাকিলে তোমালৈ আমাৰ কণমানিজনীও আহিছে মোৰ লগত এজনী বৰ অসুবিধা কৰি আছে আৰু যথেষ্ট কথা সুধিব লগা আছিলে অৱশ্যে আৰু তোমাৰ ফালৰ পৰা তুমি কিবা ক'বা নেকি এতিয়া আমাৰ দৰ্শকসকলৰ কাৰণে মানে যিখিনি উঠি অহা প্ৰজন্ম পঢ়াৰ ক্ষেত্ৰতে হওক বা তোমাৰ কিবা ক'ব লগা আছে নেকি ষ্টুডেণ্টছখিনিকতো এয়াই ক'ম যে তেওঁলোকেও পঢ়িলে ভাল ৰিজাল্ট আহিব আৰু বাকী দৰ্শকক মোক আশীৰ্বাদ কৰি থাকিবলৈ আশীৰ্বাদ তোমাৰ এনে ভৱিষ্যতলৈ কি হোৱাৰ সপোন আছে প্ৰফেচাৰ নহ'লে চিভিল চাৰ্ভেণ্ট চাওঁ কি পাৰোঁ কি হয় দেখা যাব নিশ্চয়কৈ পাৰিবা কিয় নোৱাৰিবা চেষ্টাৰ অসাধ্য একো নাই এইটোতো তুমি নিজেই প্ৰমাণ কৰি দেখুৱাইছা যে অসমৰ শীৰ্ষলৈ গুচি গৈছা শীৰ্ষস্থানত আছা তুমি এতিয়া এই সফলতাৰ ক্ষেত্ৰত মানে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত আৰু তোমাৰ যিটো হেঁপাহ আছে যিটো লক্ষ্যত তুমি লৈ লৈছা সেই লক্ষ্যত উপনীত হোৱা তাকে আমি কামনা কৰিছোঁ আৰু ইমানতে তেতিয়াহ'লে ভিডিঅ'টো সামৰিব খুজিছোঁ কি গোহাঁই কোন ক্লাছত পঢ়ি আছা ক্লাছ 5 কোন স্কুল
হলিচেল স্কুল এয়া হৈছে চেৰি গোহাঁইৰ চেৰিৰ ভাইটি খেলত ব্যস্ত মোবাইল লৈ হাই কৈ দিয়া আহিছোঁ আমি এয়া আমাক এতিয়া এইবোৰ খাবৰ বাবে আমি লৈ অহা নাই একো কিন্তু আমাকহে যাচিছে এইখিনি এয়া হৈছে চেৰিৰ মাক এই চাহ এয়া চব চাহ কেটলিত চাহ বহাইছে আৰু এইফালে এইবোৰ মিঠাই ৰেডি কৰি আছে আপুনি কওকচোন কিবা এটা চেৰি যে ইমান সফল হৈছে চেৰি সফলতাৰ ক্ষেত্ৰত আপোনাৰ কিবা ক'ব লগা নাই একো নাই ক'বলৈ কওকচোন কিবা এটা কিনো ক'ম বাৰু কওক মোৰ চেনেলটোৰ বাবে কিবা এটা কওক আপুনি সুখী নে সুখী সন্তানৰ সফলতাতেতো পিতৃ মাতৃ গৌৰৱ হয় নাই হয় 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 এইটোতো সকলো মাক দেউতাকে বিচাৰে আমিও সুখী আপুনি তথাপি আশা কৰিছিলে নাই এনেকুৱা এটা মানে যিকোনো এটা স্থানত সোমাই গ'লে ভাল হ'ব বুলি আশা এটা কৰিছিলোঁ প্ৰথমটোতেই বুলি আশা কৰা নাছিলোঁ আৰু তেতিয়াহ'লে আশা নকৰা এটা স্থান পাই গ'ল তেতিয়াহ'লে বেছি ভাল লাগিছে এইটো কাৰণে গামোচা ঠাহ খাই আছে এইখিনি দেখুৱাই শেষ কৰিব নোৱাৰাকৈ বহুত গামোচা এইফালেও এইখিনি পৰি আছে এইফালে এইবোৰ বিস্কুট কলম জাপি এইফালে ফুলৰ থোপা এই সম্বৰ্ধনা ফুলৰ থোপা এইফালে এখন সম্বৰ্ধনা ক্ষেত্ৰ আছে জাতিটোৰ তলত দেখাব পৰা নাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া মহাবিদ্যালয় ছাত্ৰ পৰিষদ বহুত আছে দেখুৱাব নোৱাৰোঁ এইখিনি গ্লাছৰ হয় ভাগি যোৱাৰ চান্স আছে গতিকে দাঙি মেলি নেদেখাওঁ যিখিনি ওপৰৰ পৰা পাৰিছোঁ সেইখিনিয়ে দেখুৱাই দিছোঁ এইবোৰ কিতাপ মোৰো এটা সপোন আছে কথা বাৰ্তা হোমেন বৰগোহাঁই আব্দুল কালাম এইখিনি কলম চকলেট তেখেতৰ মাতৃ এইবাৰ আমি তেখেতৰ পৰা বিদায় লৈ যাবলৈ লৈছোঁ চেৰি গোহাঁইৰ ঘৰ বৰ্তমান ইয়াতে আছে আৰু অৱশ্যে আৰু এটা ঘৰ নিৰ্মাণ কৰি থোৱা আছে কিছু দূৰৈত আছে সেই ধুনীয়া ঘৰটো কিন্তু আপোনালোকক দেখুওৱা নহ'ল এতিয়া সেই বৰ্তমান যিটো ঘৰত আছে সেই ঘৰটোকে ইয়াত দেখুৱালোঁ আৰু এতিয়া ঘৰটোৰ পৰা ওলাই আহিছোঁ যাওঁ আমি ওলাই আহি আছোঁ চেৰি গোহাঁইৰ ঘৰৰ পৰা সেইটো পথেৰে পথছোৱা চাওঁ যথেষ্ট বোকা পানী ফালি হ'লেও আমি আহিলোঁ চেৰি গোহাঁইৰ ঘৰলৈ লগ কৰিলোঁ চেৰি গোহাঁইক এতিয়া আমি ঘৰলৈ যাবলৈ সাজু হৈছোঁ পথছোৱা চাওঁ গোটেই যিটো পথেৰে সোমাই আহিব লাগে সেই পথতে এনেকৈ পানীয়ে ভৰি আছে এয়া কণমানিজনীক এনেকৈ লৈ আমি এতিয়া গৈ আছোঁ